হেল্ল' গাইজ, সকলোকে মোৰ কল্যাণী হোম ক্ৰিয়েটিভ চেনেললৈ অন্য এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি মই বেলেগ এফালে যাব ওলাইছোঁ, মানে বাৰ ছোৱালীজনী আজি বাৰ্থডে আছে, বাৰ্থডে খাবলৈ যাব ওলাইছোঁ। এতিয়া গা পা ধুই আজৰি হ'লোঁ। ভাবিছোঁ চাটনি অকণ পিচি লৈ যাওঁ। মই বাক ক'লোঁ এতিয়া যিহেতু আমৰ ছিজন হয়, আম আৰু পদিনা অকণ চাটনি বনাই লৈ যাম। এনেকৈ ক'লোঁ, অলপ কামতো সহায় কৰা হ'ব। ভাবিছোঁ চাটনি অকণ পিছোঁ। আপোনালোকক মই কেনেকৈ চাটনিকণ বনাওঁ আপোনালোকক দেখাম বাৰু। ৰাতিপুৱাৰ পৰা কাম কৰি মেলি আজৰি হ'লোঁ। গা নোধোৱাৰ আগতে মই পদিনাৰ পাতখিনি ধুনীয়াকৈ ধুই মেলি আৰু আমৰ বাকলিবোৰ গুচাই পানীত আমখিনি মানে অলপ তিয়াই থৈছিলোঁ। সেইখিনি গা নোধোৱাৰ আগতে চব কৰি লৈছিলোঁ। এতিয়া গা পা ধুলোঁ, গা ধুই চাটনি অকণ বনাওঁ, আপোনালোককো অলপ দেখাম বুলি ভাবিছোঁ। আৰু মই একো খোৱা নাই, এতিয়া 12টা বাজিবৰে হ'ব আৰু কিবা এটা খাই লওঁ। কিবা এটা খাই মই বেটীহঁতৰ ঘৰলৈ যাওঁ। বেটীয়ে কৈ আছে, মাহী এতিয়ালৈকে অহা নাই, মোৰ বাৰ্থডে বুলি, তুমি কিয় অহা নাই, তোমাক বেয়া পাইছোঁ, তেনেকৈ কৈ আছে। এতিয়া ইয়াৰ পৰা যাম, অলপ বুজাম কিয় দেৰি হ'ল। তেতিয়াহ'লে মই কিবা এটা খাই লওঁ, খাই মেলি চাটনিকণ বনাই লওঁ। মোৰ ভিডিঅ'টো শেষলৈ চাব। মই চাটনিকণ কেনেকৈ বনাম আৰু বাৰ্থডে ঘৰত কি কি কৰিম, কি কি খাম আপোনালোকক দেখাম। বলক। ইয়াৰ বাবে মই লৈছোঁ পদিনাৰ পাত আৰু আদা নহৰু লৈছোঁ, ভোট জলকীয়া 2টা লৈছোঁ আৰু নিমখ লৈছোঁ। আমখিনি মই বাকলি গুচাই লৈছিলোঁ আৰু অলপ সময়ৰ কাৰণে মই পানী তিয়াই ৰাখিছিলোঁ আৰু ভালকৈ ধুই লৈছোঁ। সৰু সৰুকৈ মিহি মিহিকৈ টুকুৰা টুকুৰাকৈ মই কাটি ল'লোঁ। এতিয়া ডাইৰেক্ট মই মিক্সিত গুড়ি কৰিম। এয়া দেখিছে, মোৰ মিক্সিত পিচা হৈ গ'ল। এতিয়া মই বাতি এটাত উলিয়াই ল'ম। আৰু এনেকৈ মই বাতি এটাত উলিয়াই ল'লোঁ। আম আৰু পদিনাৰ চাটনিখন গৰম দিনত খোৱাৰ মজাই বেলেগ হয়। যিসকলে খাইছে এওঁলোকে গম পাইছে, আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। আৰু আমখিনি যদি বহুত বেছি টেঙা নহয়, যদি আপোনালোকে টেঙা বিচাৰে তেতিয়াহ'লে নেমুৰ ৰস অকণ চেপি দিব পাৰে। হে গাইজ, মোৰ খাই বৈ আজৰি আৰু চাটনি অকণো পিচিলোঁ। এয়া চব বতৰটো অলপ বেয়া হৈ আছে, ডাৱৰীয়া হৈ আছে, অলপ অলপকৈ বৰষুণ পৰি আছে। ছাতি এখন লৈ যাব লাগিব আৰু বেগ চেগবোৰতো আছে, দাঙি লৈ যাব লাগিব। চাটনি চাটনি সেইবোৰ বনালোঁ। মই ঘৰৰ পৰা ওলাই আহিলোঁ, বেগ চেগ লৈ আহিছোঁ একদম। মাস্ক পিন্ধি খোজকাঢ়ি আহিছোঁ, সেইকাৰণে অলপ অলপ গৰম লাগিছে। কিন্তু গৰম লাগিলেও উপায় নাই, মাস্কখনটো ল'বই লাগিব। আৰু মোৰ বেগত সদায় চেনিটাইজাৰ সোমায়ে থাকে। মই এনেকৈ বেগতে থৈ দিওঁ, উলিয়াই নিদিওঁ। আৰু আপোনালোকে ওলাই গ'লে মাস্ক আৰু চেনিটাইজাৰ ল'ব নাপাহৰিব। মই আজি মেইন ৰোডৰ পৰা যোৱা নাই, অলপ ভিতৰৰ ৰাস্তাৰ পৰাই গৈছোঁ, শ্বৰ্টকাটিং মাৰি দিছোঁ। ইয়াতে নামঘৰ এটা আছে আৰু ইয়াৰ ওচৰতে আৰু এটা নামঘৰ আছে। নামঘৰবোৰ কিন্তু ইয়াত বহুত ধুনীয়াকৈ মানে একদম চাফাকৈ থয়। নামঘৰে হওক মন্দিৰে হওক, সদায় ধুনীয়াকৈ পৰিপাটিকৈ থ'ব লাগে, চাফাকৈ থ'ব লাগে। আৰু গেটখন ইমান ধুনীয়াকৈ বনাইছে চাওকচোন, বাহিৰৰ পৰা চাই ভাল লাগিছে। এতিয়া আহি পাইছোঁহি। আহি পালোঁ, কিন্তু পানী এগিলাচো খাবলৈ দিয়া নাই। কিন্তু লগে লগে কৈছে পায়স বনাব লাগে, পায়স বনাই দিয়া। অকণমান এনেকৈ বহি লৈছোঁ, ৰেষ্ট লৈ লৈছোঁ। হ'লেও তেতিয়াহ'লে বহিবলৈ চান্স নাই আৰু, ডাইৰেক্ট কামতে ধৰিব লাগিব। মই আজি কি কি বনাওঁ আপোনালোকক দেখাম, গতিকে ভিডিঅ'বোৰ শেষলৈ চাই থাকিব। পায়স বনাবৰ কাৰণে মই এনেকৈ চচপেন এটা গেছৰ ওপৰত উঠাই লৈছিলোঁ আৰু গাখীৰ দিছোঁ মই। 2 কাপ চাউলত মই 2.5 লিটাৰ গাখীৰ দিছোঁ। পায়সত গাখীৰ বেছি হ'লে খাই ভাল লাগে, আৰু কিছুমানে পানী মিলায়, কিন্তু পানী মিলালে ইমান টেষ্টটো ভাল নহয়। আৰু পায়সত দিবৰ কাৰণে লৈছোঁ মই মিল্ক মেড লৈছোঁ। মিল্ক মেডখিনি অলপ পিছত দিম, এতিয়া নিদিওঁ। আৰু ইয়াত মই এতিয়া দিম তেজপাত দিলে গোন্ধটো বহুত ধুনীয়া হয়, সেইকাৰণে তেজপাত দিব লাগে। আৰু এনেকৈ লৰাই থাকিব। আৰু চাউল লৈছোঁ মই কণজহা চাউল লৈছোঁ, 2 কাপ লৈছোঁ। আধা ঘণ্টামানৰ কাৰণে মই পানীত তিয়াই ৰাখিছিলোঁ। তাৰপিছত পানীখিনি টুকি মই এনেকৈ গামলা এটাত উলিয়াই থৈছোঁ।
কণজহা চাউলৰ পৰা পায়স বনালে গোন্ধটো বহুত ভাল লাগে। গাখীৰ আৰু চাউলৰ গোন্ধ, তেজপাত সেইবিলাকতো আছেই। গোটেইবিলাক গোন্ধ বহুত ভাল লাগে আৰু এনেকৈয়ে লৰাই থাকিব। পায়স বনালে লৰাই থাকিব লাগে। আৰু এফালে অথনিৰ পৰা খুন্দিয়ে আছে খুন্দনাত আদা নহৰু। মিক্সিত দিয়া নাই কিন্তু মিক্সিতকৈ খুন্দনাত খুন্দিলে বেছি ভাল লাগে। সেইটো বেছিয়ে টেষ্টি হয় বুলিয়ে ক'ব লাগিব। মোৰো খুন্দনাৰে বেছি ভাল লাগে মিক্সিত দিয়াতকৈ। কেতিয়াবা চাটনি বনাওঁ তেতিয়াহে মোৰ বেছিকৈ মিক্সিত দিয়া হয় তেনেকৈ। তাৰপিছত এনেই চব্জিত সৰু সুৰা চব্জি দিবলগীয়া হ'লে মই কিন্তু খুন্দনাতে খুন্দোঁ। আৰু এতিয়া দিছোঁ ইলাচি। আৰু এনেকৈ লৰাই থাকিব। আৰু ইয়াতে মই এতিয়া ডাইৰেক্ট ফ্ৰুটছৰখিনি দিছোঁ। আৰু এনেকৈ গোটেইকেইটা মিক্স হৈ যোৱাকৈ আপুনি লৰাই থাকিব। আৰু এতিয়া মিল্ক মেইড দিছোঁ। গোটেইকেইটা ভালকৈ মিক্স হৈ যোৱাকৈ লৰাই থাকিব। আৰু মিল্ক মেইড দিলে সোৱাদ হয় বহুত, খাবলৈ ভাল লাগে আৰু গোন্ধটো বহুত ধুনীয়া হয়। তাৰপিছত এনেকৈ ভালকৈ মিক্স হৈ যোৱাকৈ আপুনি লৰাই থাকিব। আৰু ইয়াতে দিছোঁ মৌজোল। সৰু টেমাত লৈছিলোঁ, সৰু টেমা এটা। গোটেইকেইটা দিম মই। আৰু এতিয়া চেনিখিনি দিম। চেনিখিনি আগতীয়াকৈ দিব নালাগে, নমাবৰ টাইমত দিব লাগে। এতিয়া মোৰ নমাব হৈছে, এতিয়া মই চেনিখিনি দিছোঁ। চেনিখিনি আপুনি যিমান মিঠা খায় সিমান পৰিমাণৰ দিব। কিছুমানে বেছি মিঠা ভাল নাপায়, কিছুমানে বেছিকৈ মিঠা ভাল পায়। যোনে যেনেকৈ ভাল পায় তেনেকৈ দিব। এনেকৈ অলপ সময় লৰাই থাকিম, তাৰপিছত মই গেছটো অফ কৰিম। এয়া হৈ গ'ল। ইমানটো মানতে মই গেছটো অফ কৰিম। বহুত বেছি গাখীৰখিনি শুকাবলৈ নিদিব। ঠাণ্ডা হোৱাৰ পিছত এনেও অলপ আকৌ শুকাই যায়গৈ। ইমানটো মানতে গেছটো অফ কৰি দিব। আৰু এনেকৈ মই বাতি এটাত গৰমে গৰমে পায়স অকণমান উলিয়াই ল'লোঁ। এতিয়া অলপ গৰম হৈ আছে, ঠাণ্ডা হোৱালৈকে গাখীৰখিনি আৰু অলপ শুকাই যাবগৈ। আৰু মই এতিয়া অলপ টেষ্ট কৰি লওঁ। গৰম আছে, মজা হৈছে। বনাই দিলো তোমাক। যোনে যোনে এবাৰ এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাবচোন, বহুত টেষ্টি হৈছে। সেইটো বাপেক জীয়েক বহি আছে। কোন হয় বেটি? এই তোমাৰ যে কোচত লৈ আছে অতেৰি দাই। খাই লওঁ। এইটো চকলেটটো মোকে দিছে। নাখাওঁ যোৱা, লুকাব নালাগে, হ'ব। মই কেক খাই দিম এতিয়া, জলদি আহা। বহুত বেছি মানুহ মতা নাই, অকল ওচৰ চুবুৰীয়া মানুহবিলাকে মাতিছিলে। এতিয়া টাইমত মানুহ নমতাই ভাল। কোনে ক'ৰ পৰা আহে কোনেনো জানিব। বেমাৰৰ কথাটো সকলোৱে জানে, এতিয়া সাৱধান হোৱাটো ভাল। Happy birthday to you. Happy birthday to Kazolina. Happy birthday to you. May God bless you. May God bless you. May God bless you. Happy birthday to you.
কাজলি খুৱাই দিয়া এইটো ৰাপাই দাও আমাৰ পুচুলি চাইছে দে পুচলি খোৱালে নিকিনত কালি মাইনাবা কৈ দিয়া হৈ যাব এতিয়া কাটি দিলে হ'ব আজি বেটিৰ বাৰ্থডে আছে এতিয়া পৰিস্থিতি খুবেই বেয়া সকলোৱে জানে কোন সময়ত কেতিয়া কাৰ কি হৈ যায় কোনেও ক'ব নোৱাৰে সেনেকুৱা হৈ গৈছে সকলোৱে আমাৰ বেটিক আশীৰ্বাদ কৰিব অহা বছৰ যাতে এনেকৈ কেক কাটিব পাৰি আমাৰ বেটিয়ে ভালে কুশলে থাকে আপোনালোকে আশীৰ্বাদ কৰিব হাই কৈ দিয়া বেটি হাই আজি মোৰ হেপী বাৰ্থডে হৈ কৈ দিয়া আজি মোৰ হেপী বাৰ্থডে হয় আৰু এইজনী আমাৰ বেটিজনী আজি 5 বছৰ কমপ্লিট হৈ গ'ল এতিয়া ডাঙৰকৈ নাই পতা আৰু নিয়মত কৈ দিছোঁ ন বেটি নাই মই নিয়ম নকৰোঁ মোক সকলোৱে মৰম কৰিব দেই কোৱা সকলোৱে মৰম কৰিব এতিয়া একদম 5 বছৰৰ ছোৱালী সৰু বাচ্চা নিচিনা কোচত আছে ইমান ডাঙৰ হৈ গ'লা নামা অ' নামি গ'ল বেটি কিবা ক'বা কিবা এটা কৈ দিয়া ক্লাছ কৰিছা পৰিবা এতিয়া COVID-19ৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকৰ স্কুল বন্ধ হৈ আছেগৈ বেটেৰীৰ স্কুল খুলিছিলেহে এসপ্তাহমান স্কুল যাব পালে চাগে তাৰপিছত আকৌ বন্ধই দিলে এতিয়া অনলাইন ক্লাছ চলি আছে ন বেটি অনলাইন ক্লাছ চলি আছে ন চলি আছে আজি ক্লাছ কৰিলা নাই আজি ক্লাছ নাই আজি ক্লাছ নাই অকণমান আছিলে অকণমান আছিলে আজি ক্লাছ অকণমান আছিলে বোলে অনলাইন ক্লাছ আকৌ পিছবেলা আছে 7:30 হয় নেকি পিছবেলা আকৌ ক্লাছ কৰিবা অনলাইন আজি বাৰ্থডে তাৰ ফূৰ্তিত মানে ক'ব পৰা নাই ৰাতি বোলে তাৰ পৰা একো টোপনিয়ে নাহিল বোলে সাৰ পাই শুই থাকে সাৰ পাই কয় বোলে মোৰ বাৰ্থডে আছে কেতিয়া ৰাতিপুৱা কৈ আছিলে বোলে বাৰ্থডে তাৰ আজি সকলোৱে আশীৰ্বাদ কৰিব পূৰা মানে ফূৰ্তিত মানে ক'ব পৰা নাই তেনেকুৱা হৈ আছে আৰু বহুত ৰাতিয়ে হ'ল এতিয়া মই খাই লওঁ ঘৰটো ওচৰ আছে বুলিহে অলপ ৰাতিলৈকে থাকিব পাৰিছোঁ কি কি আইটেম দিছে চাওকচোন নেমু দিছে আৰু বগৰী আচাৰ দিছে চাটনি দিছে গাহৰি মাংস দিছে চিকেন দিছে আৰু দালি দিছে তেতিয়াহ'লে মই খাই লওঁ হাই গাইজ ঘৰলৈ যাব ওলাইছোঁগৈ আৰু ভাত পানী খালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ ইয়াৰ পৰা বেছি দূৰ নহয় ওচৰতে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব বেটি কিবা ক'বা নি কোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব দাঁতটো দেখাই দিয়াচোন এবাৰ কৰা ভালকৈ দেখাই দিয়া সেইকাৰণে কথাবোৰ এনেকুৱা হৈছে ন বাই 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 আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব জুচ দেখাইছে এতিয়া ঘৰলৈ যাওঁ মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে